নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। কথা হ'ল কি, আজি আকৌ পুখুৰী সিঁচিছোঁ। আজি লাষ্ট পুখুৰী সিঁচিছোঁ, তাৰপিছত আৰু পুখুৰী সিঁচা নহ'ব। তো যাওঁ, মাছ অকণমান মাৰোঁ, আপোনালোককো দেখাওঁ কি কি পালোঁ কি নাই। তো ভিডিঅ'টো চাই থাকক, আগলৈ লাগিব। পুখুৰী চাইজটো বেছি ডাঙৰ নহয়, সৰু, সেইকাৰণে মাছো কম। ইমানো কম নহয়, এনেকুৱা ফিচাৰী মাছ বহুত ওলাইছে। এইজনী কি নাম? কমল কাপ বুলি যোৱাবাৰ কওঁতে ভুল হ'ল। এইটো কমল নহ'ব, কিবা বেলেগে হ'ব। কাপ বুলি নকয়, কাৰ্প বুলি কয় বোলে। ইমান মাছৰ কথা নাজানো বাৰু। এইখিনি সৰু মাছ, মাগুৰ, কাৱৈ, পুঠি, এইবোৰ। মইতো অলপ পিছত নামি যাম, জেং চেংখিনি অলপ চাফা কৰি লওক। মাগুৰ চাগুৰ দুটামান খেলি আছে, সেইকেইটা ধৰিবলৈ মন আছে মানে। এতিয়া খুৰীহেঁতি দাইহেঁতি মাৰি আছে। বন্ধুসকল, আজি অডিয়েঞ্চ অকণমান কম আছে, যিহেতু পুখুৰীটো বহুত সৰু আৰু মাছ ফিচাৰী মাছ কেইজনীমান পালে বোলে, 15-20 জনীমান। মই ইতিমধ্যে এজনী দেখালোঁ, বাকীখিনি বিকিবলৈ গ'ল। মেইন এতিয়া যিখিনি মাগুৰ চাগুৰ কিবা আছে এইখিনিতে সোমাই আছে। সেইটো চাফা কৰক, তাৰপিছত মই নামিম লাহেকৈ। মাগুৰ নেকি চব? বন্ধুসকল দেখিছে, এইবোৰ কি বুলি কয় ভাইৰে লাঠিবোৰ? হা ভাঙি দে। সেইটো দেখিছে ন, এইবোৰ সেইটো শ'ল মাছ। এই চালা, গোটেই মোবাইল বৰবাদ দি দিলে। একো নহয়, একো নহয়। বহুত জোৰ জপিয়াই ন এইটোৱে। শ'ল মাছৰ ভিডিঅ' হ'ল। বন্ধুসকল দেখিছে, এইটো এটা শ'ল হয়। মাছ ধৰিবই নাজানো আকৌ, মই এনেই আহিছোঁ আকৌ, কথাটো কম হৈ যায়। ওলাইছে ইয়াত। এই নেকি হালধীয়া মাছ? বহুত ডাঙৰ আছে শিঙৰাটো। এইটো ডাঙৰ আছে ন চাইজটো। পানীখিনি পূৰা সিঁচি দিব লাগিছিলে আকৌ, মেচিনে বেয়া হ'ল নেকি? ধৰ ধৰ। পানীখিনি পূৰা সিঁচা হ'ব লাগিছিলে, তেতিয়া মাছবোৰ জিলিকি জিলিকি পৰিলেহেঁতেন। পানী নিসিঁচাৰ কাৰণে মানে মাছখিনি ভালকৈ ওলোৱা নাই। মোটামুটিকৈ পাইছে পুখুৰী চাইজ লৈ মাছৰ। তো মই এডাল দাঙি চাওঁ, এই তলত ওলালে হয় আৰু। এডাল দাঙি চাওঁ, বহুত ইচ্ছা আছে মানে। ওলাইছে নাই? এই মজা। এই চব এনেকুৱা বটলত মানে সিহঁতি সোমাই থাকি ভাল লাগে। আৰু গোটেই পুখুৰীটোত শ'লকেইটাই চবচে বেছি উৎপাত কৰে। সিহঁতি বহুত জোৰ যাবও পাৰে। কি আছে, বেছিভাগ মাগুৰে আছে। এডাল ধৰক ভাইৰে, এইপিনে পেলাই দিয়ক। লিকতা বোকা। কাৱৈও আছে দেই, এজন দুজনী। ষ্টাইলিছ মাছ এজনী দেখিছোঁ, ধুনীয়া দেখিবলৈ। কি হয় তই চাওঁ। আচ্ছা, এনে কান্দুলি নেকি? হা লওক। মাগুৰে খুচে নে ফুটিব নেকি? চান্স পালেতো দি দিব টাইটকৈ। নথওঁ, এনেই খোজটো খাই দিলে ঠাণ্ডা দিনত আকৌ বিষটো বেছিয়ে হৈ যাব। বন্ধুসকল, আৰু এডাল দাঙিম। এডাল তলত ওলাই নাই, ক'বচোন ওলাইছে নাই? অঁ, এই বন্ধুসকল, কাৱৈ দেখিছে এনেই ৰংটো কেনেকুৱা চাওঁ, দেখাই দিওঁ। কিবা সোণালী ৰঙৰ হয়। মাছ ধৰোঁতে কৈছে এজনী বোলে বুঢ়া হৈ গৈছে, বুঢ়ী হয় এজনী। সঁচাকৈ বুঢ়ী হ'ব পাৰে, কাৱৈ মাছ বহুত দিন যায় বোলে। ঢেৰ দিলে নাতিপুতি দেখি গৈছে। মাগুৰটো কেনেকৈ ধৰে? হা ধুনীয়া। মাগুৰটো ধৰে কেনেকৈ?
মাথাত ধৰিব এনেকে লাহে কি লাগে ফুটি কোনবা লাহে ধৰক নাই মাথাত হা লাহেকে হেঁচা মাৰি ধৰি বোকাত ধৰ মানে আকৌ হুচে বুলি ফুটে বুলি কৈ থৈছে নহয় মাথাত কোন শিঙিটা কোনকেইটা আকৌ মাথাতে আছে শিঙিটা এই বাদ দিওঁ নৰো নেজানো আকৌ মাছ চাছ ধৰিবলৈ এনেই আহোঁ চাই ভাল লাগে এইটো হ'ল নেকি এইটো হ'ল হা এইটো কি হয় ভাইটা গৰৈটোৱে ভাল পায় শান্ত শিষ্ট ইও কালাৰটো বেলেগ চোন আৰু ৰাতি হলে হাত হাল পায় নেকি ৰাতি হলে হাত হাল পায় দিনত এহালো নাপায় একো নাই চলি যায় এইখিনি চাওক থপক মাগুৰটো দেখালো দেই মানুহজনী দেখাইছো এয়া আমাৰ শিৱসাগৰ জিলাৰ ৰুকাঙৰ বোৱাৰী বৰ্তমান বুঢ়ী হ'ল বাৰু মাছ ধৰা বুঢ়ী বহুত জোৰ মাছ ধৰে তেওঁ আজা না আজা খুচিলো খোজ ভাই এটা দুটাই বহুত দিন মাছৰ খোজ খোৱা নাই এই চাৰিটা ককাই ভাই নেকি একেলগত আছে যে ইয়াত ককাই ভাইৰ তলতো এটা আছে কেক কেক পৰে এইকেইজনী তলত ডাঙৰ এজনী সোমাই আছে নিচিনা লাগিলে মোক যা উঠ চাল্লা এতিয়া আইফোন গোটেই বোকা হৈ গ'ল মোৰতো 90 ভাল কৰিলে আপুনি ফটোৱে বন্ধ কৰিলে আপুনি দেখিছে শিঙি মাছে দিলে তেওঁ এটাই দিলে একো নহ'ব চাগে 5 জনী মানে দিলে জ্বৰ উঠিব ন ৰাতি ভাইৰে গম পাই যাব মানে এইটো দিছে ভালকে এইটো কিমান বিষাইছে এতিয়া আপোনাৰ শিঙি মাছৰ শোচন খাই অনুভৱ কেনেকুৱা মানে পানী দি দিয়ক এতিয়াহে জিলিকিব দাঙিছে ধুনীয়া ধুনীয়া মাছৰ চাইজ বঢ়িয়া আছে কাৱৈকেইজনী বহুত ডাঙৰ ডাঙৰ হয় এজনীয়ে প্ৰায় আপোনাৰ 150 গ্ৰাম 120 গ্ৰাম এনেকুৱা হ'ব নে পবিত্ৰতা মই ধৰিম বুলি ভাবিছিলো নোৱাৰিলো মই ধৰিবলৈ ওলাই গলি চাও চচপা চাও পবিত্ৰতা দেখা না চচপা চাও চচপা তচপা পিন্ধি পুৰা মাছ মৰা এবাৰ ষ্টাইলিছ বন্ধুসকল এনেকুৱা মানে ফিচাৰী মাছ বহুত পোৱা গৈছে এইজনী কমন কাৰ্প বুলি কয় যোৱাবাৰ মই কমল কাৰ্প কৈ আছিলোঁ ভুল হৈছিলে নাজানো মাছৰ বিষয়ে ইমান তো এইজনীৰ নাম হৈছে কমন কাৰ্প কিন্তু গাঁৱত কমল কাপ বুলিয়ে কয় চবে কমল কাপ গাছ কাপ এনেকৈ বুলিয়ে জানে একচুৱেলি কাৰ্প CURP সেইপিনে মাছকেইটাই চাওক আকৌ পানী পাবলৈ কেনেকৈ মুখবোৰ উলিয়াই আছে দেখিও ভাল লাগে মৰম লাগে কিন্তু খায়ো মজা লাগে মাছ বিষ্ণুৰ অৱতাৰ খাবলৈ বনিছে হেনো উঠাইছে এইটো মজা 3-4টা ডাঙৰ ডাঙৰ হ'ল তেহেলকা মচাই দিছে ধলিয়ক এবাৰ এইটো দিয়ক খুৰী 1 2 3 আকৌ এবাৰ 1 2 3 মজা 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 বহুত ধুনীয়া মাগুৰ এই জাল ডাঙৰ এই বাল্টিংটো অঁতৰাই দিয়ক না বাল্টিংটো অঁতৰাই দিয়ক ৰমক জমক
আৰু এটা মাৰি দেখো মানে শ্ব'টো ভাল নহৈছে বুঢ়ী বুঢ়ী কাৱৈ ঢেৰ পোৱা গৈছে আজি সঁচাকৈ বুঢ়ী কাৱৈ আকৌ ৰংটো কিবা আৰু কেইটামান ওলাইছে ক'ৰ পৰা আহিলি তই ভাই ইয়াক ক'ৰ পৰা আনিলে এইটো অনলাইন অৰ্ডাৰ মানে মাছ ধৰিবলৈ নেকি তো বন্ধুসকল স্পেচিয়েল মাছ ধৰিবলৈ যদি লাগে এনেকুৱা পোৱালি অনলাইনত পাব আপোনালোকে আকৌ বোলে খুৰী ভাগৰ ভায়েক হয় হেনো সুধি পাতি গৈছে নেকি কালি পখি এইখিনিও আছে পোৱালি এইটো আছে বন্ধুসকল চাওক এনেকুৱা গড়বোৰ থাকে মানে বাঁহৰ সেইবোৰ ফুটা কৰি থৈ দিয়া থাকে তাত কেনেকৈ কাৱৈ মাছবোৰ সোমাই যায় চাওক দেখাই দিয়ক আপুনি ঘূৰাই দিয়ক বহুত টান নেকি এইবোৰ চাওক এখন শিঙা দে গৈছে শিঙি বন্ধুসকল এইপিনে দেখিছে কাৱৈ এইপিনে সৰু মাছ আছে ইয়াত গৰৈ আছে কাৱৈ আৰু শ'ল আছে মাগুৰ আছে এইপিনে সৰু মাছ আছে আৰু মাছ এইপিনে প্ৰায় ৰাস্তাত নিপিনে বিকি আছে সৰু পুখুৰী যদিও 50 কেজিমান টোটেল মাছ ওলালে তো এয়াই আজি বজাৰ খতম ধন্যবাদ তো বন্ধুসকল এনেকুৱা ধৰণৰ গাঁৱলীয়া জনজীৱন তথা মোৰ সৰু সুৰা ঘৰুৱা ব্লগছ তথা সৰু সুৰা জ্ঞান মই যিবোৰ জানো আপোনালোকৰ কাৰণে উপযোগী বুলি ভাবোঁ এনেকুৱা ভিডিঅ' পাবলৈ পেজখন ফ'ল' কৰক আকৌ আহিম পুনৰ নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ টাটা বাই বাই মই মাছ ধৰা নাই কিন্তু মাছ ধৰাতকৈ বেছিয়ে চাহ হৈ গ'লো বহুত বোকা মজা লাগে মাছ ধৰা মানে চাবলৈ আহি তো পবিত্ৰ আজিলৈ আহিছোঁ টাটা বাই বাই হৈ গ'ল